নমস্কাৰ আপোনালোক সকলোকে মোৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি পুনৰ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই বনাবলৈ লৈছোঁ আনাৰসৰ জেলি। আহকচোন কেনেকৈ ঘৰতে আমি আনাৰসৰ জেলি বনাব পাৰোঁ তাকে চাওঁ। ইয়াৰ বাবে মই লৈছোঁ এটা আনাৰস আৰু অলপ গুড় লৈছোঁ আৰু 1 কাপ চেনি লৈছোঁ। এতিয়া মই প্ৰথমে আনাৰসটো সৰু সৰু টুকুৰা কৰি কাটি ল'ম আৰু ইয়াৰ পিছত মই এইখিনি মিক্সিত মাৰি মিক্সিত ভালদৰে মিহি কৰি মাৰি ল'ম। এতিয়া মই এইখিনি মিক্সিৰ সৰু বাতিটোত এনেদৰে ভৰাই ল'ম। এনেদৰে ভৰাই লৈ মিক্সিত একেবাৰে ভালদৰে মিহি কৰি পিচি ল'ম, যাতে মই ইয়াৰ পৰা কোনো ধৰণৰ চেকিবলগীয়া নহয়। এতিয়া মই এইখিনি চলাই দিম। এয়া চাওক, এইখিনি এবাৰ মই পিছা হৈ গ'ল। এইখিনি ইমান ধুনীয়াকৈ মিহি হৈ গৈছে। এনেদৰে মই গোটেইখিনি পিচি ল'ম। এয়া দেখিছেনে মই মিক্সিত পিছোৱাৰ কাৰণে কেনেকুৱা ধৰণৰ মিহি হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে মিক্সিত নামাৰিও ভাজিলে চালনীটো চালি ল'ব পাৰে, কিন্তু মিক্সিত মাৰিলে একো নষ্ট নোহোৱাকৈ ধুনীয়াকৈ হয়। এতিয়া মই এইখিনি এখন কেৰাহীত ভালদৰে উতলোৱা হাতেৰে গৰম কৰি দিব লাগিব। এতিয়া মই এইখিনি কেৰাহীত লাহেকৈ বাকি দিম। এইখিনি ভালদৰে উতলাব লাগিব। এইখিনি ভালদৰে উতলাই লৈ তাৰ পাছত মই গুড় আৰু চেনি মিক্স কৰি দিম। এইখিনি ভালদৰে উতলিবলৈ দিব লাগিব। এনেদৰে খুব সহজতে আনাৰসৰ জেলি ঘৰতে বনাব পৰা যায়। এয়া এটা খুব ধুনীয়া বেটাৰ প্ৰস্তুত হৈ গৈছে। এয়া দেখিছেনে, এনেদৰে এইখিনি উতলিবলৈ আৰম্ভ কৰিছে। এইখিনি অলপ সময় এনেদৰে উতলাব লাগিব। এইখিনি অলপ ঘন হৈ অহাৰ পিছতহে আমি গুড় আৰু চেনিখিনি মিক্স কৰি দিম। অকল চেনি দিও বনাব পাৰি, কিন্তু গুড়টো দিলে ইয়াৰ কালাৰটো খুব ধুনীয়া হয়। ইয়াত মই একো ভিনেগাৰ দিয়া নাই। ভিনেগাৰ নিদিয়াকৈ বনাব পাৰি, কাৰণ গুড়টো ভালদৰে পগাই ল'লে কেইবাদিনলৈ ৰাখিব পৰা যায়। এয়া এইখিনি ভালদৰে উতলিবলৈ আৰম্ভ কৰিছে। এনেদৰে আৰু অলপ সময় উতলোৱাৰ পাছত মই ইয়াত গুড়খিনি মিহলাই দিম। এইখিনিত মই এতিয়া গুড় দিব পৰা হ'লোঁ। এইখিনি প্ৰায় ডাঠ হৈ আহিবলৈ ধৰিলে। এতিয়া মই ইয়াত কাটি থোৱা গুড়খিনি ইয়াতে দি দিম। এতিয়া গুড়খিনি গলি পাক হোৱালৈকে এইখিনি ভালদৰে লৰাই থাকিব লাগিব। এইখিনি গুড়খিনি গলি গ'ল। এতিয়া মই ইয়াতে ৰাখি থোৱা চেনি কাপ মিহলি কৰিম, কিন্তু গোটেই চেনি কাপ নিদিওঁ, আধা দিলেই হ'ব। গুড়ৰ পৰিমাণটো অলপ বেছি হোৱাৰ কাৰণে মিঠাটো বেছি হৈ যাব পাৰে। এনেদৰে গোটেইখিনি ভালদৰে পাক হোৱাৰ পাছত আমি জোখটো বুজি পেলাই ৰখাই দিব পাৰিম। এইখিনি মোৰ প্ৰায় এইখিনি ডাঠ হৈ আহিবলৈ ধৰিছে আৰু অলপ সময় ভালদৰে উতলাব লাগিব, কাৰণ জেলিৰ ভাৱটো হোৱালৈকে আৰু অলপ সময় লাগিব। এনেদৰে বনাই আপোনালোকেও খাই চাব পাৰে। এতিয়া যিহেতু আনাৰসৰ ছিজন, সেইকাৰণে ঘৰতে এনেদৰে প্ৰস্তুত কৰি ৰুটি বা ব্ৰেডৰ লগত খাই চাব পাৰে। অকণমান সময় খালি বেছিকৈ উতলাব লাগিব। এয়া দেখিছে জেলিখিনি প্ৰায় হৈ গ'ল। এনেদৰে দুয়োটাই ইয়াত ডাঠ হৈ পৰিছে। এতিয়া আমি বুজিব লাগিব জেলিখিনি প্ৰায় হৈ গ'ল। এতিয়া অলপ সময় পাছতে গেছটো অফ কৰি দিম। ঠাণ্ডা হোৱাৰ লগে লগে জেলিখিনি আৰু ডাঠ হৈ যাব। এনেদৰে বনাই খাব পাৰে। আপোনালোকলৈ এটা অনুৰোধ, যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া এইখিনি অলপ সময় ঠাণ্ডা হ'বলৈ দিম আৰু এনেদৰে ঠাণ্ডা হোৱাৰ পাছত ভালদৰে বৈয়ামত ভৰাই ৰাখি থ'ম। এয়া চাওক মোৰ আনাৰস
আনাৰসৰ জেলি প্ৰস্তুত হৈ গ'ল। এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ লগে লগে মই বৈয়ামত ভৰাই ৰাখিব পাৰি। কোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ নকৰাকৈ ইমান ধুনীয়াকৈ ৰং আহিছে দেখিছে। এনেকুৱা ৰং প্ৰস্তুত কৰিবৰ কাৰণে সাধাৰণতে গুড় ব্যৱহাৰ কৰিব লাগে। চেনিতকৈ গুড় দিলে কালাৰটো বেছি ভাল হয়। এনেদৰে এতিয়া ঘৰতে বনাই প্ৰস্তুত কৰি খাব পৰা হয়। এতিয়া মই এইখিনি বৈয়ামত ভৰাই ৰাখিম। এয়া হ'ল আনাৰসৰ জেলি হৈ গ'ল। এতিয়া মই এইখিনি বৈয়ামত ভৰাই ৰাখিলোঁ। এয়া মোৰ এনেকুৱা এটা বৈয়ামত দুবৈয়াম হ'ল। এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, চাওকচোন প্ৰায় কিনাৰ জেলি নিচিনাই হৈছে। এয়া দেখিছেনে? ঠাণ্ডা হোৱাৰ লগে লগে বস্তুখিনি ডাঠ হৈ যায়। সেইকাৰণে এটা নিৰ্দিষ্ট জোখত ৰাখিব লাগে আৰু এনেদৰে ঠাণ্ডা হ'লে বৈয়ামত ভৰাই থৈ কেইবাদিনৰ কাৰণেও ৰাখিব পাৰে। এতিয়া এনেদৰে আপোনালোকে বনাই ঘৰতে খাই চাব পাৰে আৰু মানে খাবলৈ খুব ভাল লাগে। এইখিনি মোৰ হৈ গ'ল। এনেদৰে বনাই আপোনালোকেও খাই চাব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।